দুটামান ইনফৰমেশ্যন দিব খুজিছোঁ। এক নম্বৰ হ'ল যোৱা এই নৱেম্বৰ মাহত এতিয়ালৈকে আমি স্পেচিয়েল DGLৰ নিৰ্দেশমৰ্মে আমি এটা স্পেচিয়েল অপাৰেশ্যন লঞ্চ কৰিছোঁ যে যিমান ৱেপন আছে ডিষ্ট্ৰিক্টত ইলিগেল ৱেপন আছে আমি সেইবিলাক উদ্ধাৰ কৰিব চেষ্টা কৰিছোঁ আৰু সেই উদ্ধাৰ অভিযানত এতিয়ালৈকে আমি 6টা SBBL গান আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ, লগত প্ৰায় 12-13 জাৰমান গুলিও আমি পাইছোঁ আৰু এটা কেছ ইতিমধ্যে আমি পঞ্জীয়ন কৰিছোঁ, আমি এজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছোঁ আৰু এই কাৰ্য আমাৰ অব্যাহত থাকিব। আৰু আমি আহ্বান জনাম যদি ক'ৰবাত কিবা তেনেকুৱা ধৰণৰ তথ্য থাকে আমাক গোপনীয়কৈ জনাব পাৰে, নতুবা আমাক মুকলিকৈ জনাব পাৰে, আমি বিহিত ব্যৱস্থা ল'ম। যিকোনো ধৰণৰ ফায়াৰ আৰ্মছ আমি বিচাৰিছোঁ যাতে কোনো ধৰণৰ ফায়াৰ আৰ্মছ কোনো ইলিগেল মানুহৰ নাথাকক, কাৰণ ক্ৰাইমৰ যিটো মূল কাৰণটোৱে হ'ল ফায়াৰ আৰ্মছ মানে ৱেপন। গতিকে ৱেপনটো আমি ডিজাৰ্ম কৰি দিব খুজিছোঁ সকলো, যিমান এক্সট্ৰিমিষ্ট গ্ৰুপেই হওক বা বেলেগেই হওক। গতিকে আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি আহ্বান জনাইছোঁ যদি তেনেকুৱা ধৰণৰ তথ্য থাকিলে আমাক জনাব, চ' ডেট আমি বিহিত ব্যৱস্থা ল'ব পাৰোঁ। ইয়াৰ লগতে আমি আৰু এটা তথ্য জনাব খুজিছোঁ যে আমি ইতিমধ্যে আপোনালোকে গম পাই আছে যে ড্ৰাগছৰ বিৰুদ্ধে ইলিচিট ড্ৰাগছৰ বিৰুদ্ধে আমি কণ্টিনিউৱাছলি আমি অপাৰেশ্যন চলাই আছোঁ আৰু তাৰে অংশ হিচাপে যোৱাকালি আমি খটখটিত এটা ডাঙৰ কনচাইনমেণ্ট আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। প্ৰায় 757 গ্ৰামছ 757 গ্ৰামছ হেৰইন আৰু 30,000 টেবলেট, 2খন ট্ৰাক আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু 3জন লোকক আমি কৰায়ত্ব কৰিছোঁ ইতিমধ্যে। আৰু আমাৰ এই যি ধাৰাবাহিক আমাৰ যি ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব আৰু আমি আপোনালোকৰ সহায় সহযোগিতা আগবঢ়াইছোঁ বিচাৰিছোঁ। থেংক ইউ। মণিপুৰৰ পৰা কেৰি কৰিছে। হয় না বেলেগ আমি খটখটি অঞ্চলৰ পৰা 3টা কৰিছোঁ, দলামৰা থানা এলেকাৰ পৰা এটা কৰিছোঁ আৰু 2টা আমি ধনশিৰি এলেকাৰ পৰা কৰিছোঁ। নহয়, এটা হস্তনিৰ্মিত আছিলে, বাকীকেইটা ফেক্টৰী মেড। আমি তেনেকৈ তথ্য পোৱা নাই এতিয়ালৈকে আৰু আমি যদি তেনেকুৱা তথ্য পাওঁ আমি বিহিত ব্যৱস্থা ল'ম। আমি ভবা নাই, ইলিগেল আৰ্মছটোতো চব জেগাতে আছে। কাৰ্বি আংলং বুলি মই নিশ্চিতভাৱে কাৰ্বি আংলং বুলি ক'ব, কিন্তু তেনেকুৱা য'তে নাথাকক কিয় আমি উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিম যদি থাকে।